নমস্কাৰ। তো আজি মই মৌ বিহু নামৰ ভিডিঅ' গীতটো ৰিভিউ কৰিবলৈ ওলাইছোঁ। তো এই মৌ বিহু নামৰ ভিডিঅ'টো মিডিয়া লাইনত যেনে ইউটিউব, ফেচবুক আদি জগতখনত একদম ভাইৰেল হৈ পৰিছে। কিয় ভাইৰেল হৈছে, কিহৰ কাৰণে ভাইৰেল হৈছে, চ' সেই বিষয়ে আজি আলোচনা কৰিম। তো আহক এই ভিডিঅ'টো ৰিভিউ কৰোঁ। ভিডিঅ'টোৰ টাইটেলটো হৈছে মৌ বিহু, আৰু এই ভিডিঅ'টো গাইছে আমাৰ অসমৰে গায়িকা, নৱপ্ৰজন্মৰ গায়িকা বুলি ক'ব খোজোঁ। নাম হৈছে সৃজনী ভাস্য মহন্ত। এই ভিডিঅ'টো কনচেপ্ট, স্ক্ৰীন প্লে আৰু ডাইৰেকশ্যন সৃজনী ভাস্য মহন্তই নিজেই কৰিছে। আৰু এই ভিডিঅ'টোত অভিনয় কৰিছে সৃজনী ভাস্য মহন্ত, তাৰ লগতে কো আৰ্টিষ্ট বেদব্ৰত বৰা, ধনঞ্জয় নাথ, কল্লোল কাশ্যপ আৰু ৰুবুল বড়ো। এই ভিডিঅ'টি চিনেমাটোগ্ৰাফী কৰিছে মানৱ বৰুৱাই। বহুত ভাল কাম কৰিছে। তেওঁ তিনিটা কাম কৰিছে এই ভিডিঅ'টিত। চিনেমাটোগ্ৰাফী কৰিছে, কালাৰৰ কাম কৰিছে আৰু ভিডিঅ'টো তেওঁ নিজে এডিট কৰিছে। আটাইখিনি কাম বহুতেই ভাল হৈছে। সেইকাৰণে তেওঁক প্ৰশংসা নকৰাকৈ মই থাকিবলৈ নোৱাৰিলোঁ। এই ভিডিঅ' গীতটো আৰম্ভ হয় লিৰিক্স লিৰিটৰ বুকুত নাও টুলুং ভুটুং। গানটো খুব ধুনীয়াকৈ আগবাঢ়ি গৈ থাকে আৰু এই গানটো সকলোৱে চাইছে। তো মই যেতিয়ালৈকে এই ৰিভিউটো শ্বুটিং কৰি আছিলোঁ, তো তেতিয়ালৈকে 222K হৈ আছিল। চ' যেতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব, তেতিয়ালৈকে হয়তো চাগে বহুতেই বাঢ়ি যাব। আপুনি যেতিয়া গানটো চাই থাকিব নহয়, তেতিয়া আপুনি অনুভৱ কৰিব এই ভিডিঅ'টিৰ ওপৰত বিহু গীতটি এনেই লগাই থৈ দিছে। ইমান অশ্লীলতাৰে ভৰা দৃশ্য কিছুমান আছে, যিটো নেকি আমি বিহু গীতত সাধাৰণতে আমি সচৰাচৰ দেখিবলৈ পোৱা নাযায়। বিহুৰ যিটো মান মৰ্যাদা, সেই মান মৰ্যাদা নোহোৱা কৰাত কিন্তু সৃজনী ভাস্য মহন্তই সফল হৈছে বুলি মই ভাবোঁ। আৰু আপোনালোকে কমেণ্ট কৰি মোক জনাব, কাৰণ তেওঁ অসমীয়া ছোৱালী এজনী হৈ বিহুক ইমান বেয়াকৈ উপস্থাপন কৰিলে এজ এ ভিডিঅ' মাধ্যমত। তেওঁ 400 গ্ৰাম ওজনৰ যিটো মগজু, তেওঁ অকণমান ভাবিব লাগিছিলে যে বিহুটো যদি মই এনেকৈ উপলঙা বা বিকৃত অৱস্থাত উপস্থাপন কৰোঁ, তো অসমৰ ৰাইজে কি হিচাপে আঁকোৱালি ল'ব, আৰু বাহিৰৰ মানুহখিনি, আমাৰ যিখিনি অসমৰ বাহিৰৰ ভাৰতৰ, তো তেওঁলোকে কি ভাবিব যে বিহু কি ছেক্সৰে বস্তু নেকি। মোৰ ক'বলৈ বেয়া লাগি আছে, কিন্তু তেখেতৰ বেয়া লগা নাছিল এই ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত। তো আমি গম পাওঁ, কাৰণ মই বিহু মাৰি অহা ল'ৰা, কাৰণ বিহুক মই ভাল পাওঁ। অসমৰ চুকে কোণে মই বিহু মাৰিছোঁ, মানে ৰাইজৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছিলোঁ। কিন্তু মই আশা কৰা নাছিলোঁ যে সৃজনী ভাস্য মহন্তই ইমান বিকৃত ৰূপত বিহুটো উপস্থাপন কৰিলে। এনেধৰণৰ কাম কৰাৰ আগত 100 বাৰ ভাবিব লাগিছিল। আৰু তাকো ইউটিউবত এৰিছে। আৰু ইউটিউবটো এনেকুৱা এটা বস্তু যিটো নেকি 1 ছেকেণ্ডত গোটেই ৱৰ্ল্ড ৱাইড টেলিকাষ্ট হৈ যায়, তাকো ফ্ৰী। তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁৰ যি বেয়া মানসিকতা, সেই মানসিকতাটো আমি প্ৰকাশ পাইছোঁ। হয়তো চাগে সস্তীয়া জনপ্ৰিয়তা বিচাৰিছে তেওঁ, কিন্তু এই জনপ্ৰিয়তাটো কিন্তু বেছিদিন নিটিকে। ইউটিউবত তেওঁ ভিউজ পাব, কিন্তু ভিউজ পালে কি হ'ব, এই জনপ্ৰিয়তাটো চিৰস্থায়ী নহ'ব কেতিয়াও নহয়। খুব বেছি 1 বছৰ 2 বছৰ, 2 বছৰৰ পিছত তেওঁ মৰহি যাব। মই এইটোও কোৱা নাই, তেখেতক মই বেয়া ভাবি কোৱা নাই। তেওঁ যিহেতু উঠি অহা এজনী গায়িকা, তেওঁৰ ভৱিষ্যত আছে, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰোঁ। কিন্তু তেনে ক্ষেত্ৰত সেই বুলিয়ে যে তেওঁ এটা বিহু গীতক মানে অপমান কৰিব, সেইটো নহয়। আৰু এই ভিডিঅ'টোৰ নেক্সট ভাইৰেল চিনটো হৈছে সৃজনী মহন্তই নিজে চিগাৰেট খাই থকা দৃশ্যটো। আচলতে বিহু গীতৰ লগত এই চিগাৰেট খোৱা দৃশ্যটো একেবাৰে মিল দেখায়। মই নাজানো তেওঁ কিয় চিগাৰেট খালে, বিহু গীত ইফালে বজাই আছে, ইফালে চিগাৰেট খাই আছে। তো কাৰ নিৰ্দেশত কোৰিঅ'গ্ৰাফী কৰিছিল সেইটো তেওঁহে গম পাব। তেওঁ ইমান ধুনীয়া এক্টিং কৰিছে, কাৰণ চিগাৰেট খোৱাৰ কাৰণটো মই গম পাইছোঁ। তেওঁ 4জন ল'ৰাৰ লগত যেতিয়া প্ৰেম কৰি যিটো এটা চিন্তা হৈছে তেওঁৰ, সেই চিন্তাখিনি তেওঁ ইমান ধুনীয়াকৈ এক্টিং কৰি ফুটাই তুলিছে নহয়, আচৰিত। মই তেখেতক চেলুট কৰিব লাগিব, ইমান ধুনীয়া এক্টিং কৰিছে। এই ভিডিঅ'টোৰ নেক্সট ভাইৰেল চিনটো হৈছে বেড চিন। বেড চিনত যেনেকৈ তাই এজন পুৰুষৰ লগত থাকে আৰু নেক্সটজন পুৰুষৰ লগত বেডতে, যিটো মানে আমি হিন্দী ফিল্মত দেখিবলৈ পোৱা যায়। তাৰপিছত ফিংগাৰ কিছিং চিন ইমান ডিপলি কৰিছে। তেওঁ কি ভাবে মই নাজানো, কিন্তু এইবোৰ আমি সংস্কৃতিৰ নামত ভণ্ডামি আমি আচলতে নিবিচাৰোঁ। সজাগ হ'বৰ হ'ল, নহ'লে আমাৰ নৱপ্ৰজন্মই কি শিকিব, মানে এইটোৱে শিকিব যে বিহু মানে হৈছে ছেক্স, মানে এইবোৰে কৰিব লাগে। বেড চিনত ছেক্স কৰিব লাগে, চিগাৰেট খাব লাগে, এইবোৰে। আমি যদি এই ভিডিঅ'টো আজি বন্ধ নকৰোঁ, তেতিয়াহ'লে নৱপ্ৰজন্মই এনেধৰণে বিহু, অশ্লীলতাৰে ভৰা বিহু বনাই গৈ থাকিব। তাৰপিছত আহোঁ মই লাষ্ট চিনটোলৈ, য'ত নেকি 4জন যুৱকে অৰ্ধনগ্ন দেহাৰে ঢোলৰ পেপাৰ তালে তালে নাচি থকা দৃশ্য, যিটো নেকি আমি সচৰাচৰ বিহুত দেখিবলৈ নাপাওঁ, কিন্তু এওঁৰ ভিডিঅ'ত দেখা পাইছোঁ। আৰু তাৰ মাজত 4জন যুৱকে আগুৰি ধৰি তেওঁক ফুল গুজি দি আছে, মূৰত ফুল গুজি দি আছে, মানে যিটো নেকি বিহুত আমি বিপৰীত দিশটো দেখা পালোঁ। তাৰপিছত তেওঁ উঠন বুকুৰ যিটো মানে দৃশ্য হাই এংগল লোৱা দেখা গৈছে, 4জন যুৱকৰ মাজত যিটো যৌনতাৰ বেহা যিটো মানে চিন প্ৰদৰ্শন কৰিছে, সেইটো একদম সঁচাকৈ
যিটো নেকি আমি বি গ্ৰেড হিন্দী ফিল্মত দেখা পোৱা যায় ভিডিঅ'টো আমি বিহুত দেখা পালোঁ সঁচাকৈ বহুত দুখজনক প্ৰথম অৱস্থাতে যদি তেওঁ এই মানসিকতা আপোনালোকে চিন্তা কৰক তেওঁৰ মানসিকতাটো কিমান বেয়া তেওঁ হয়তো চাগে মোক আজি বেয়া পাব কিন্তু বেয়া পালে উপায় নাই কাৰণ মই এজন অভিনেতা হয় আগতে মই কৈছোঁ সংস্কৃতিবান ল'ৰা হয় তো কথাটো হৈছে কি বিহুৰ নামত ইমান বহুৱালি কিয় ইমান অপপ্ৰচাৰ কিয় কৰিলে ক'ত পালে তেওঁলোকে ইমান সাহস তো এতিয়াও সময় আছে আপোনালোকে ভিডিঅ'টো পাৰে যদি ইউটিউবৰ পৰা আঁতৰাই দিয়ক আৰু এই ভিডিঅ'টো আঁতৰাই দি যিহেতু আপোনালোকৰ কষ্ট হৈছে তাত আপুনি বিহু গীতটি আঁতৰাই এটা অন্য গান এটা সোমাই দিয়ক যদি আপোনালোকে পাৰে যদি সম্ভৱ হয় নহ'লে আপোনালোকৰ সপোন যিটো জনপ্ৰিয়তা মৰহি যাবলৈ বেছি সময় নালাগে তো বেছি আজি মই কথা আলোচনা নকৰোঁ বহুত দীঘলীয়া ক'বলৈতো বহুতেই ইচ্ছা যায় কিন্তু সময়ৰ অভাৱৰ কাৰণে ক'বলৈ নোৱাৰোঁ তো এই ৰিভিউটো চাই কেনে পালে মোৰ মতামতখিনি কেনে পালে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যদি সঁচাই ভাল লাগিছে তো আজিলৈ এৰিছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ আহিম নতুন চিন্তা চৰ্চালৈ চ' আজিলৈ এৰিছোঁ ধন্যবাদ